নমস্কাৰ বন্ধুবিলাকৰ মই ইউটিউব চেনেললৈ আপোনাক সকলোকে স্বাগতম জনালোঁ আৰু আজি এই ভিডিঅ'টো খুবেই গুৰুত্বপূৰ্ণ। চাওক, ভাৰতবৰ্ষৰ লগতে আমাৰ অসমতো কৰোনাৰ প্ৰভাৱ খুবেই বেছি হৈছে আৰু প্ৰায় ৩,০০০ৰ অধিক সংখ্যা অতিক্ৰম কৰিছে। আমি বিভিন্ন ধৰণেৰে কৰোনাৰ সৈতে যুঁজ দি আছোঁ। উদাহৰণস্বৰূপে আমি সামাজিক দূৰত্ব হওক, লগতে চেনিটাইজ কৰা হওক ইত্যাদি ইত্যাদি। কিন্তু আমি আন এক প্ৰকাৰেৰে কৰোনাৰ সৈতে যুঁজ দিব পাৰোঁ। ভাৰতবৰ্ষ চৰকাৰে আৰোগ্য সেতু এপছ মুকলি কৰিছে। এই এপছটোৱে কৰোনাৰ সৈতে যুঁজ দিয়াত বহুতে সহায় কৰে। আৰু ভিডিঅ'টো বেছি দেৰি নকৰি পোনে পোনে মোৰ মোবাইল স্ক্ৰীনলৈ লৈ যাওঁ আৰু তাত আপোনালোকক সকলোখিনি বুজাই দিম যে এই এপছটোৱে কেনেদৰে কাম কৰে আৰু এই এপছটোৰ ফলত আপোনাৰ কেনেদৰে সহায় হ'ব। ভিডিঅ'টো বেছি দেৰি নকৰি আৰম্ভ কৰোঁ। পোনপ্ৰথমতে আপুনি প্লে ষ্ট'ৰলৈ যাব। প্লে ষ্ট'ৰত গৈ আপুনি ইয়াত আৰোগ্য সেতু বুলি মাৰিব। মই অলৰেডি ইয়াত ইনষ্টল কৰা আছে, আপুনি ইনষ্টল কৰি ল'ব। ইয়াত আপুনি ক্লিক কৰিব। ইয়াত আপুনি লেংগুৱেজ চিলেক্ট কৰি ল'ব। নেক্সট ৰেজিষ্টাৰ নাও। আপোনাৰ নম্বৰ দিব লাগিব। আপোনাৰ তাত এটা OTP আহিব, আপুনি ছাবমিট কৰি দিব। কিছুমান তথ্য আপুনি দিব লাগিব। ইয়াত আপোনাক কিছুমান বস্তু আছে, আপুনি নিজে পঢ়ি চাব। লিখা আছে যে চিমটমছ আছে নেকি, কফ, ফিভাৰ, ডিফিকাল্টি ইন ব্ৰিজিং, নন অফ দ্য এবভ। আপোনাৰ নিজৰ যোনটো আছে, আপোনাৰ যদি জ্বৰ হৈছে, আপোনাৰ যদি কাহ হৈছে, তেনেকৈ আপুনি ইয়াত দি দিব। মোৰ একো তেনেকৈ নাই, মই নন অফ দ্য এবভ দি দিম। তাৰ ভিতৰত ক'ৰ বাহিৰলৈ গৈছিলে নেকি, মানে বহিৰাষ্ট্ৰলৈ গৈছিলে নেকি, তো মই তেনেকৈ ক'তো যোৱা নাই, মই ইয়াত ন দিম। ইয়াত আপোনাৰ দিয়া হৈছে যে আপুনি এজন কৰোণা পেচেণ্টৰ লগত আছিলে নেকি, তো দেন ছেকেণ্ডটোত দিয়া আছে আপুনি এজন চিকিৎসক হয় নেকি বা চিকিৎসা কৰ্মীৰ লগত জড়িত ব্যক্তি হয় নেকি, তো মই তাৰে কোনো নহয়, গতিকে মই ইয়াত নন অফ এবভ দিম। কমপ্লিট হৈ গ'ল। ইয়াত আপুনি চাব পাৰে, ইয়াত ক'ভিড আপডেটছ, ইয়াত অসমৰ চাই লওক ৩,৩19, ৰিকভাৰ্ড ১,৪৩২, ডিছচাৰ্জ ৬জন। এনেকৈ আপুনি ইয়াত চাব পাৰে, ইণ্ডিয়াৰো চাব পাৰে। আৰু বহুতো মনত চিন্তা হয় যে এই এপছটোৱে আপোনাক কৰোণাৰ পৰা কেনেকৈ ৰক্ষা কৰিব। তো চাওক, এই এপছটো ব্লুটুথৰ লগত কানেক্ট হৈ থাকে। চাওক, ব্লুটুথৰ লগত কানেক্ট হৈ থাকে। চ' যেতিয়া কোনোবা এজন ব্যক্তিয়ে এই এপছটো ডাউনলোড কৰা কোনোবা এজন ব্যক্তি যদি আপোনাৰ ওচৰত থাকে, তেওঁৰ যদি ৰিস্কটো যদি হাই হয়, ধৰক তেওঁৰ সংক্ৰমণ হোৱাটো খুব বেছি, এই এপছটোৱে আপোনাক এলাৰ্ট কৰি দিব। এই এপছটোৱে আপোনাক এলাৰ্ট কৰিব, এটা মেছেজ পঠাই দিব বা আপোনাৰ এটা ন'টিফিকেশ্যন দি দিব যে সেই ব্যক্তিজনৰ ওচৰলৈ আপুনি নাযাব বা সেই ব্যক্তিজন সংক্ৰমিত হ'ব পাৰে, আপুনি তেওঁৰ ওচৰলৈ নাযাব। এনেদৰে আপোনাক কৰোণাৰ সৈতে যুঁজ দিয়াত খুবেই সহায় কৰিব। মই সকলোকে কওঁ যে এপছটো ডাউনলোড কৰি ল'ব। যাৰ তাত নাই এপছটো, আপোনালোকে ডাউনলোড কৰি ল'ব। আৰু মোৰ যদি তথ্যখিনি আপোনাৰ ভাল লাগিছে, তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো বজাবলৈ একদমেই নাপাহৰিব।